প্ৰিয় দৰ্শকসকল নমস্কাৰ আৰু সুপ্ৰভাত সদায়নো আৰু কিমান ৰেচিপি চাই থাকিব ভাবিলোঁ আজি ঘৰৰ পৰিৱেশটোকে অকণমান দেখুৱাই দিওঁ লগতে আমাৰ সৰু ফুলনিখন নতুন ঘৰলৈ অহা 4 মাহেই হৈছে প্ৰায় বৰ বেছি ফুলো নাই ইয়াত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব তেন্তে আহকচোন চাই লওঁ আমাৰ ঘৰতনো কি ফুল আছে বৰ ধুনীয়াও নহয় তথাপি দেখুৱাই দিছোঁ অকণমান আগতে মোৰ ফুল ৰোৱাৰ ইমান অভ্যাসো নাছিলে তেনেকৈ মই ফুল ৰোৱা নাছিলোঁ কিন্তু নতুন ঘৰলৈ অহাৰ পিছত কিছুমান ফুল ৰুইছোঁ আৰু বেছিভাগ আমাৰ পেহীয়ে ৰুৱে ফুল মই ফুলৰ নামবোৰ ভালদৰে নাজানো সেইকাৰণে মই কি ফুল আছে কৈ দিয়া নাই দেখুৱাইহে দিছোঁ একো বিশেষ নাই তথাপিও দেখুৱাইছোঁ এইজোপা বাৰু কি ফুল হয় আপোনালোকে জানেনে আৰু এইজোপা নতুন ঘৰত আমি যি ফুল ৰুইছিলোঁ খুব ধুনীয়াকৈ হ'ল সেইবাবে মনটো খুব ভাল লাগে আৰু সকলোৱে কয় ইমান সোনকালে ফুলনিখন হৈ উঠিল এইজোপা নুফুলে কেৱল পাতহে নামটো মই নাজানো আৰু এইটো ৰঙৰ টেমা আছিল এনেকৈ মই ৰুলোঁ ইয়াত বহুত দিন পানী দিয়া হোৱা নাই সেইবাবে অকণমান নিৰখ হৈ আছে আৰু এইটো আছিল বেটেৰী বেয়া হৈ যোৱাৰ পাছত মই ফুল ৰুলোঁ আৰু এয়া ইন্দ্ৰমালতী আৰু এইজোপা নাজানো কি হয় আৰু এটা এইটো ৰঙৰ টেমা হয় আৰু এয়া ফৰগেট মি নট দুইটা সাইডে আছে আৰু এয়া পাত ফুল মই নাৰ্জী ফুল ৰুইছিলোঁ বেছিকৈ আৰু এতিয়া সকলোবোৰে ফুলিলে সেইকাৰণে খুবেই ভাল লাগে আৰু এইটো বাৰু কি বুলি কয় আপোনালোকে মোক ক'বচোন আৰু এয়া হৈছে হাসনাহানা আৰু এইকেইটা ৰুইছোঁহে হোৱাই নাই খৰিকাজাই শেৱালি ফুল আৰু এয়া আপোনালোকে কি ফুল বুলি কয় আমি পিৰালি ফুল বুলি কওঁ ৰাতিপুৱাৰ সময়তহে ফুলে আৰু ইন্দ্ৰমালতীৰ হাৰি এয়া আৰু লগত আছে গধূলি গোপাল আজিলৈ ইমানেই লগতে দেখুৱাই দিলোঁ আমাৰ ঘৰৰ তামোল বাৰীখন তামোল গছৰ লগতে আছে পাণ আৰু নতুনকৈও বহুত ৰোৱা হৈছে আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি জনাব আৰু আমাৰ ঘৰৰ পৰা পিছফালৰ পথাৰখন অকণমান ওলাই থাকে কাইলৈ আহিম নতুন ৰেচিপিৰ সৈতে নতুন ৰেচিপিৰ সোৱাদ ল'বলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানতে সামৰোঁ তেন্তে আজিলৈ আহোঁ অন্য এদিন আহিম এটা সুন্দৰ ৰেচিপিৰ সৈতে থেংক ইউ